হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ চেনেল এয়াৰমেন কালেকশ্যনলৈ। তো আজি আমাৰ টপিকটো হৈছে আজি বহু দিনৰ পৰা ট্ৰেণ্ডিঙত চলি থকা ইউটিউব আৰু টিকটকৰ ওপৰত, যিটো মই জনাত কোনো বিভেদ উলিয়াবলগীয়া এনেকুৱা কোনো টপিকেই নহয়। যিহেতু টিকটক এটা বেলেগ কমিউনিটি হয়, ইউটিউব এটা বেলেগ কমিউনিটি হয়, কিন্তু আমাৰ মহান এপ টিকটকত খজুৰৰ চেহেৰা লৈ মেলি মুজৰা কৰি ওপৰলৈ উঠা আমাৰ কেইটামান টিকটকাৰ তাত খজুতি হৈ থাকে, যিটোৱে এই এবছৰ দুবছৰতে অকণমান ফেমাছ হৈ মেলি অকণ পপুলাৰ হ'ব পালে কি নাপালে আহি মেলি ডাইৰেক্ট দি দিলে টিকটকৰ ওপৰত গাৰ। এতিয়া টিকটকৰ ওপৰত যিটো গাৰটো দি দিলে আৰু তাৰ উত্তৰটো কেনেকৈ দিলে আমিতো সকলোৱে গম পাওঁৱেই। কমিউনিটি দ্য লিজেণ্ড কেনেকৈ আনচাৰ দিছে আমিতো সকলোৱে গম পাওঁ। কিন্তু এই খজুৰৰ চেহেৰা লোৱাৰ সেইকেইটাই মানে তাৰ কথা কৈছোঁ গম পাইছে, আমাৰ সিহঁতৰ মনৰ শান্তিৰ কাৰণে কৈ দিছোঁ, অৰিজিনেল কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ অৰিজিনেল কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ সিহঁতে না 1 মিনিটৰ এটা ভিডিঅ' বনাবলৈ সিহঁতৰ দম নাই, চাৰিটা ভিডিঅ' বনাব 15-20 ছেকেণ্ডকৈ। সিহঁতি ক'ব কি অৰিজিনেল কণ্টেণ্ট ক্ৰিয়েটৰ। মানিছোঁ সিহঁতে ক'লে কি কৰে অৰিজিনেল কণ্টেণ্ট ক্ৰিয়েটৰ। কিন্তু অৰিজিনেল কণ্টেণ্ট ক্ৰিয়েটৰ কিহৰ? এই ল'ৰাটো হ'ব, ছোৱালীজনী কাপোৰ পিন্ধিব, লিপষ্টিক লগাব, মতাৰ পৰা মাইকী হৈ মেলি দি দিব দুটা ঠুমকা, হৈ গ'ল তাহাঁতৰ অৰিজিনেল কণ্টেণ্ট ক্ৰিয়েটৰ, তাহাঁতি অৰিজিনেল কণ্টেণ্ট বনি গ'ল। তাৰপিছত কোনোবাই আহিব বেঙুনীয়া লিপষ্টিক লগাব, ল'ৰা হ'ব, সিহঁতি ডান্স মাৰি দিব, হৈ গ'ল কণ্টেণ্ট ক্ৰিয়েটৰ, সিহঁতৰ কণ্টেণ্ট বনি গ'ল। তাৰপিছত আকৌ কোনোবা আহিব, ল'ৰাটো হ'ব আমুক কৰিব তামুক কৰিব, এইটো কৰিব, মানে তুমি টিকটকত গৈ মেলি যোনে মুজৰা কৰিব পাৰিব না, সেইটোৱে গৈ মেলি লাষ্টত কি হ'ব ফেমাছ। বেলেগ কোনো ইয়াত কথা নাই, তোমাৰ টেলেণ্টৰ লগত কোনো মতলব নাই। তুমি তাত আকৌ তোমাৰ নিজৰ ইজ্জতটো বদনামী কৰিব পাৰিব লাগিব, তুমি তেতিয়া নিজেও ফেমাছ হ'বা। যদি নিজৰ আপোনালোকৰ ইজ্জতটো বদনামী কৰিবলৈ আছে তেনেহ'লে চবতকৈ উচ্চতম মাধ্যম হয় টিকটক, তেনেহ'লে আপোনালোকে টিকটকটো লগ ইন কৰিব পাৰে। এতিয়া আৰু এজন ওলাইছিলে আমাৰ নতুনকৈ, যোনজন ওলালে খজুৰৰ নিচিনা চেহেৰা লৈ মেলি, সি কি কৰিলে ডাইৰেক্ট গোটেই টিকটকৰ পৰা আহি মেলি ডাইৰেক্ট ইউটিউবৰ গোটেই কমিউনিটিকে দি দিলে। গোটেই ইউটিউবৰ এজন ছাবস্ক্ৰাইবাৰৰ ওপৰত এজন ইউজাৰৰ ওপৰত দি দিলে ডাঙৰ গাৰ এটা। আৰু সেইজন আমাৰ কোন হয়? আমাৰ মিষ্টাৰ আমিৰ ছিদ্দিকী। তাৰ বিষয়ে আমি বাৰু এতিয়া কথা নাপাতো, আমি বাৰু সকলোৱে গমেই পাওঁ। তাৰ আনচাৰ আমাৰ লিজেণ্ড মিষ্টাৰ কৰিমিনাটিয়ে কেনেকৈ আমাৰ তাৰ ৰিপ্লাইখিনি দিলে আমিতো সকলোৱে গমেই পাওঁ। যিহেতু গোটেই টিকটক ইউজাৰ যিমানখিনি আছে সকলোৱে মিলি মেলি যদি এজন ইউটিউবাৰ চামনা কৰিব নোৱাৰিলে, তেনেহ'লে সিহঁতি গোটেই টিকটকৰ পৰা আহি গোটেই ইউটিউবত বোলে ভিডিঅ' বনায়। আৰু এই ইউটিউবাৰখিনি কি কৰে, নামো নিচান নাইকিয়া কৰি দিয়ে। কিন্তু কি হ'ল লাষ্টত দুজনমান আহিলে ন, আদনান বোলা এজন আহিছিলে ন, কি কৰিলে তেওঁ লাইকতকৈ ডিছলাইকহে বেছি, কি কৰিবা এতিয়া উপায় নাই, হয় নে নহয়? আৰু এজন মিষ্টাৰ ফেজু, তেওঁ আহিলে, কি কৰিলে আহি মেলি কি কৰিলে চেনেল খুলি দিলে। কিন্তু চেনেল কৰি মেলি কি কৰিব বেচেৰা উপায় নাই, 28-29 মিলিয়ন টিকটকৰ মুজৰা কৰি পাইছে। লোকৰ অৰিজিনেল কণ্টেণ্টবোৰ চুৰ কৰি পালে, চুৰবোৰে পাই মেলি লাষ্টত কি কৰিলে খুলি দিলে চেনেল এটা। কিন্তু বেচেৰা কি কৰিব এতিয়া উপায় নাই, লাজতটো খুলি দিলে হয়, কিন্তু এতিয়া ডাঙৰ কথাটো হৈ গ'ল তাহাঁতৰ ছাবস্ক্ৰাইবাৰ লুকুৱাই দিবলগীয়া হ'ল। আচলতে 28-29 মিলিয়ন থকা মানে এজন ইউজাৰ হয়, যদি একোডাল তাত যদি আহি যদি 6,000-7,000 যদি ভিডিঅ' পায়, 6,000-7,000 যদি ছাবস্ক্ৰাইবাৰ পায়, তেনেহ'লে এনেই তেওঁ ইজ্জতত লাগি যাব ন। আৰু দেখিলে এজনে তেওঁ যিহেতু ইউটিউবত আহি মেলি তেওঁ লাইকতকৈ ডিছলাইকে বেছি হ'ল, গতিকে এইটো দম লাগিব, বুজিলে নাই? গতিকে টিকটক আৰু ইউটিউব দুটা বেলেগ বেলেগ মাধ্যম হয়। টিকটক আৰু এইটো দুটা বেলেগ বেলেগ মাধ্যম হয়। টিকটকৰ পৰা বহুতৰ ফাইদা হৈছে, বহুতো লাভ হৈছে, লাভজনক সেইটো লাভজনক এপেই হয়। এইটো কথা নকওঁ যে এইটো এটা মানে ব্যৰ্থ এপ বুলি নকওঁ। বহুতে তাত নিজৰ টেলেণ্টবোৰ দেখুৱাইছে, টেলেণ্ট দেখুৱাই মেলি কোনোবাই ইংলিছ শিকাইছে, তেহেঁতৰ মিলিয়নত ফলোৱাৰ্ছ আছে। কিছুমানে এক্সিডেণ্ট হৈ এগৰাকী যোনে উঠিব নোৱাৰা হৈ গ'ল, তেওঁ বেলেগক কেনেকৈ দুনীয়াত খাৰা হ'ব পাৰি সেই খাৰা হ'বলৈ শিকাইছে। এনেকৈ বহুতো নিজৰ বহুতো কাম প্ৰদৰ্শন দেখাই আছে। কিন্তু সেইসকলৰ গাততো এতিয়া ইমান ডাঙৰ এটা ট্ৰেণ্ডিং টপিক চলি আছে, ইউটিউব ভাৰ্চেছ টিকটক লৈ মেলি, কিন্তু তেখেতসকলৰ গাতো কোনো প্ৰভাৱ পৰা নাই। কেলৈ কি তেখেতসকলে জানে তেখেতসকলে কি কৰিছে। কিন্তু আমাৰ যোনখিনি বেলেগৰ কপি ৰাইটিং যোনখিনি আছে, মানে এই লিপচিং কৰিব, মুজৰা কৰিব, ল'ৰা হয় ছোৱালী বনিব, ছোৱালী হৈ ইটো বনিব, ইটো কৰিব, ফাল্টু নিজৰ ইজ্জতটো বদনামী কৰিব। সেই ইজ্জতটো বদনামীটো কৰিব, সেই সোপাই গাত লাগিব এতিয়া। আৰু চবতকৈ ডাঙৰ কথা, এতিয়াতো ডাঙৰ যোনখিনি টিকটকাৰ আছে, সেইখিনিও লাষ্টত এতিয়া উপায় নাপাই হাৰ মানি ল'লে। কিন্তু সেইখিনিতকৈ ডাঙৰ কথা এটা হ'ল, এতিয়া আমাৰ যোনখিনি মানে সৰু লেভেলৰ যোনবোৰ মানে টিকটকাৰ আছে,
সেই টিকটকাৰখিনি কি কৰিছে বৰ্তমান মানে সিহঁতৰ গাত খজুতি বাঢ়ি গৈছে, সিহঁতৰ গাত পিৰিপিৰণি বাঢ়ি গৈছে। সিহঁতি এতিয়া ডাইৰেক্ট সিহঁতিতো এতিয়া ভিডিঅ' জৰিয়তে নোৱাৰিলে, কিন্তু এতিয়া সিহঁতি কি কৰিছে ডাইৰেক্ট নহয় মানে যোনখিনি ইউটিউব চলাই সিহঁতৰ ইউটিউবাৰ আছে মানে ঘৰৰ ওচৰৰ যে ইউটিউবাৰ লগৰ আছে চবকে কি কৰিছে ডাইৰেক্ট সিহঁতি নহয় মানে কথা ক'বলৈ আৰম্ভ কৰি দিছে। কি হ'ব ভাই, এই দুটা বেলেগ কমিউনিটি হয়, নিজে চবে নিজৰ কমফৰ্টেবল। যদি শ্বৰ্ট ভিডিঅ' চাই কোনোবাই ভাল পাইছে তেনেহ'লে টিকটকত গৈছে, যদি লং ভিডিঅ' চাই মেলি কোনোবাই যদি ভাল পাইছে তেনেহ'লে ইউটিউবলৈ আহিছে। যদি শ্বৰ্ট ভিডিঅ'ৰ লগত যদি শ্বৰ্ট ভিডিঅ'ৰ লগত কিছুমান শিকিব আছে তেনেহ'লে টিকটকলৈ গৈছে। যদি বোলে এডুকেশ্যন লগত ৰিলেটেড কোনোবা ভিডিঅ' আছে তেনেহ'লে বা ট্ৰেইনিঙৰ ৰিলেটেড কোনোবা শিকিবলগীয়া ভিডিঅ' আছে তেনেহ'লে সিহঁতি ইউটিউবলৈ আহিছে। সেইটো চিম্পুল কথা ভাই, এইটোক লৈ মেলি বিবাদ লৈ কোনো কথাই নাহে, হয় নহয় বাৰু? গতিকে এইবোৰ ইটোৱে আনটোক ট্ৰল দি মেলি লাভ নাই। গতিকে বাঢ়ি যাওক, সকলোৱে বাঢ়ি যাওক। সেই বুলিয়ে বোলে কোনোবা এটা অৰিজিনেল কণ্টেণ্ট দিনৰ ৰাতি কষ্ট কৰি মেলি বোলে এটা কণ্টেণ্ট বনাইছে, সেই কণ্টেণ্টটোৰ ওপৰত বোলে ঘূৰি যাওঁতে এনে ক্ৰেডিট বোলে কোনো একো ক্ৰেডিট দিয়া নাই, তেনেকৈ বোলে মুখখন হিলাই মেলি বোলে তাতকৈ যোনজন অৰিজিনেল ক্ৰিয়েটাৰ আছিলে তাতকৈ বোলে বেছি লাইক লৈ গুচি গৈছে। হয়তো সেই অৰিজিনেল যোনজনে বনাইছিলে দিনে ৰাতি কষ্ট কৰি তেওঁতো মনত বেয়া পাব ন, তেওঁতো ডিপ্ৰেশ্যনত পৰি যোৱা আশা এটা থাকে। সেইটো কাৰণে আপোনালোকে তাত নামটো দি দিয়ক, ক্ৰেডিটটো দি দিব যে এনেকৈ কথা এনেকৈ এইজনে বনাইছে, এইটো দি দিয়ে। এইটো কোনো ডাঙৰ কথা নহয় ন, এইটো চবেই দি দিব পাৰে। আৰু যদি টেগ কৰি মেলি যদি তলত যদি স্কাৰ্ট লিখিব পাৰে তেনেহ'লে যোনটোৱে অৰিজিনেল কণ্টেণ্টটো বনাইছে তেওঁক আপুনি ক্ৰেডিটটো দিব নোৱাৰে। সেইটো কিন্তু তাততো কোনো লজিক থকা সেইটো মই কথা বুলি নাভাবোঁ, হয় নহয় বাৰু? এতিয়া আমাৰ বহুতখিনি টিকটকাৰ আছে, বহুতখিনি ইউটিউবাৰ আছে যিসকলে মানে ইটোৱে আনটো ট্ৰল কৰিছে, আমুক কৰিছে, কিন্তু এইবোৰ কৰি লাভ নাই আচলতে। সকলো এটা নিজৰ এটা প্লেটফৰ্ম হয়, নিজৰ বেলেগ এটা কমিউনিটি হয়। যিটো মই জনাত এইটো বিভেদ অহা কোনো প্ৰয়োজন নাই। হয় নহয়? যদি আপোনালোকে যদি মোৰ মতে একমত আছে তেনেহ'লে কমেণ্ট ছেকশ্যনত আপুনি কমেণ্ট কৰি জনাব যে একমত আছে। এইটো নকওঁ যে টিকটকৰ ইউজাৰ কম আছে বা ইউটিউবৰ ইউজাৰ কম আছে। ইউটিউবৰ আজি অত বছৰ হৈ গ'ল, তেহেঁতৰ মন্থলি যোন মানে এক্টিভ ইউজাৰ থাকে তেখেতসকলৰ ইউটিউবৰ মানে 25 মিলিয়ন এক্টিভ ইউজাৰ আছে। ঠিক তেনেদৰে মানে এই দুবছৰৰ ভিতৰত টিকটকৰ বহুত তৰক্কি কৰিছে, বহুত ওপৰলৈ উঠি গৈছে। এই দুবছৰৰ ভিতৰত তেনেহ'লে যিটো ওপৰলৈ উঠিছে সেই টিকটক কমিউনিটিটো, সেই কমিউনিটিটো এতিয়া এই দুবছৰৰ সময়তে তেওঁলোকৰ এই কমিউনিটিটোৰ মেবি 20 মিলিয়ন এক্টিভ ইউজাৰ মন্থলি তেহেঁতি পায়। চ' এইটো কোনো মানে এটা বেয়া প্লেটফৰ্ম নহয়, সেইটো এটা ভাল প্লেটফৰ্ম হয়, কিন্তু ভালৰ কাৰণে ব্যৱহাৰ কৰক। মানে এইবোৰ মুজৰামি, নিজৰ কেৰেক্টাৰটো নিজে নাইকিয়া কৰি দিয়া, এইবোৰ লিপচিং কৰিছা ভালৰ কাৰণে কৰা ন। এইবোৰ কি নিজৰ ল'ৰা হৈছা, ছোৱালী বনিছা, ছোৱালী হৈছা ল'ৰা, আমুক ইটো বনিছা, আমুক ইটো কৰিছা। এইবোৰ আচলতে এইটো এটা ভাল প্লেটফৰ্ম আছিলে, এইটো এটা ভালৰ কাৰণে ব্যৱহাৰ কৰিবলৈ কাৰণে দিয়া হৈছে। এইবোৰ আপোনালোক মানে কিছুমানৰ মানে যোনবোৰ আকল নাই ন, আকল নথকা মানুহবোৰৰ কাৰণে কি কৈছে, এই ভোজ দিৱালৈকে কাৰণে আকল নথকাবোৰে কি কৰিলে সেইবোৰে এই ফাল্টু বনাই দিলে এপটোত। এতিয়া টিকটকটো ভালে, টিকটকটো বেয়া বুলি নকওঁ, ইউটিউবটো বেয়া বুলি নকওঁ, দুটাই ভাল হয়। টিকটকটো যিমান ভাল ইউটিউবটো সিমান ভাল, ইউটিউবটো যিমান ভাল টিকটকটো সিমানেই ভাল। কিন্তু এই যোনবোৰ মানে আকল নথকা কিছুমানে আহি মেলি টিকটক আৰু ইউটিউবৰ মাজত এই বিভেদবোৰ আনি দিছে। গতিকে আমি আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তাৰ যদি কিবা বেয়া পাইছে বা আপোনালোকৰ এই ভিডিঅ'টো যদি কিবা নক'বলগীয়া কথা কৈ দিছোঁ, কাৰোবাক যদি মানে বেয়াকৈ কৈ দিছোঁ তেনেহ'লে আপোনালোকে মাফ কৰিব, তাৰ কাৰণে চৰি কৈছোঁ, বেয়া নাপাব। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাইডতে থকা ঘণ্টাটো দবাই দিব, যাতে মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকৰ ওচৰত আহি যায়। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক আৰু লগৰসকলৰ লগত শ্বেয়াৰ কৰক। আৰু কোনোবাই ইউটিউব ভাল পায়, কোনোবাই টিকটক ভাল পায়। চ' আপোনালোকে কাকো ইজনে সিজনক ট্ৰল নকৰিব। কেলৈ কি টিকটক এটা বেলেগ কমিউনিটি, ইউটিউব এটা বেলেগ কমিউনিটি, সেইটো এটা বেলেগ কমিউনিটি। এই ছ'চিয়েল মিডিয়া ছাইটবোৰ থাকিব যাবগৈ, কিন্তু আপুনি মই মানুহ, মই সদায় একেলগে মিলা প্ৰীতি হৈ থাকিব লাগিব। গতিকে এই কথাটো লক্ষ্য ৰাখি আমি সকলোৱে যে এইটো এজনে আনজনক কোনো ট্ৰল নকৰোঁ। জয় অসম, ধন্যবাদ।